নমস্কাৰ, মই ৰেখামণি নাথ। মই লৈ আহিছোঁ মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা মহাপুৰুষজনাৰ অপূৰ্ব সৃষ্টি খোল বাদ্যৰ ভিডিঅ'ৰ কিছু অংশ। বৃহত্তৰ শিৱসাগৰৰ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ মাজৰ এজন বিশেষ ব্যক্তি শিৱসাগৰস্থিত নটৰাজ কলাক্ষেত্ৰৰ অধ্যক্ষ শ্ৰীযুত যোগেশ্বৰ বৰুৱা। শ্ৰী শ্ৰী কমলাবাৰী সত্ৰত সত্ৰীয়া গীত বাদ্য নৃত্য শিক্ষা লোৱা বৰুৱাদেৱে মহিলাক খোলবাদ্য প্ৰশিক্ষণ দি অসমৰ প্ৰথমজোৰা মহিলাৰ গায়ন বায়ন সৃষ্টি হোৱাৰ উপৰিও খোলবাদ্য ছোৱালীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানী পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গুৰু যোগেশ্বৰ বৰুৱাদেৱে প্ৰশিক্ষণ দি থকা প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা গায়ন বায়ন জলপানীপ্ৰাপ্ত নাথে অনুষ্ঠানত পৰিৱেশন কৰা ভিডিঅ' কিছু অংশ মই দেখুৱাবলৈ যত্ন কৰিছোঁ। আলংকাৰিক বল